ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। আজিৰ প্ৰথম খবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে ভাল খবৰ। শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰ। বছৰি 3 লাখৰ পৰা 6 লাখ টকা পৰ্যন্ত আয়ৰ লোকেও লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আজিয়েই কৰক অনলাইন আবেদন। পৰৱৰ্তী খবৰ, নীতিশ কুমাৰ এজন ভাগৰুৱা মুখ্যমন্ত্ৰী। কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশ লৈ বিহাৰৰ সদ্য প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে এই মন্তব্য কৰিছে। আন এটা খবৰ, কংগ্ৰেছৰ হিন্দু বিধায়ক যাওক কংগ্ৰেছলৈ, মুছলিম বিধায়ক আহক AIUDFলৈ। AIUDF আৰু বিজেপিৰ চৰম সাম্প্ৰদায়িক ৰাজনীতি অসমত। AIUDFৰ বিধায়ক ৰফিকুল ইছলামে কৈছে যে কংগ্ৰেছৰ হিন্দু বিধায়ক যাওক কংগ্ৰেছলৈ, মুছলিম বিধায়ক আহক AIUDFলৈ। কংগ্ৰেছত যিমান মুছলমান বিধায়ক আছে তেওঁলোকে AIUDFত আহক বুলি এইবাৰ এই আহ্বান জনাইছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। অসমত AIUDF আৰু বিজেপিৰ চৰম সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ হৈছে। পৰৱৰ্তী খবৰ, নুনমাটিৰ 2 ছাত্ৰীৰ সন্তানহীন কাণ্ডৰ চাঞ্চল্যকৰ মূৰ। বাছ আৰু ৰেলত গান গাই ফুৰা দৃষ্টিহীন মানৱ দাসে 2 ছাত্ৰীক কৰিছিল অপহৰণ। এই মুহূৰ্তত দেখুৱাইছো এইগৰাকী লোকেই হৈছে দৃষ্টিহীন মানৱ দাস। কোনেও নভবা কল্পনা কৰিব নোৱাৰা কাম কৰিছে এইগৰাকী দৃষ্টিহীন মানৱ দাসে। 2 ছাত্ৰীক অপহৰণ কৰিছে নাৰী দেশ ব্যৱসায়ী চক্ৰৰ সদস্যৰ সৈতে দৃষ্টিহীন মানৱ দাস। আৰক্ষী আটক কৰিছে এইগৰাকী বাছ আৰু ৰেলত গান গাই ফুৰা দৃষ্টিহীন মানৱ দাসক। এই মানৱ দাসে 2 ছাত্ৰীক অপহৰণ কৰিছিল। নুনমাটিৰ 2 ছাত্ৰীক অপহৰণ কৰিছিল আৰু এই অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড হৈছে দৃষ্টিহীন মানৱ দাস। কোনেও কেতিয়া কল্পনা কৰিব নোৱাৰা কাম কৰিছে এইগৰাকী দৃষ্টিহীন মানৱ দাসে। পৰৱৰ্তী খবৰ, উত্তৰ প্ৰদেশত অহা 6 মাহৰ বাবে প্ৰতিবাদ নিষিদ্ধ যোগী আদিত্যনাথ চৰকাৰৰ। চৰকাৰৰ অধীনত বিভাগ নিগম আদিৰ কৰ্মচাৰীয়ে কৰিব নোৱাৰিব প্ৰতিবাদ। নিয়ম উলংঘা কৰিলেই কৰা হ'ব গ্ৰেপ্তাৰ। কৃষক বিদ্ৰোহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে উত্তৰ প্ৰদেশ চৰকাৰ। যোগী আদিত্যনাথ চৰকাৰে এতিয়া কৃষক বিদ্ৰোহৰ বিৰুদ্ধেও এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিদ্ৰোহত চামিল হ'লে জাননী অবিহনে গ্ৰেপ্তাৰ কৰা হ'ব উত্তৰ প্ৰদেশৰ লোকক। উত্তৰ প্ৰদেশত 6 মাহলৈ সকলো হৰতাল আন্দোলন নিষিদ্ধ কৰা হৈছে। যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰে উত্তৰ প্ৰদেশত 6 মাহলৈ সকলো হৰতাল আৰু আন্দোলন নিষিদ্ধ ঘোষণা কৰা হৈছে। আন এটা খবৰ, বিলাসী কোঠাত জাৰৰ উমাল নিশা কটোৱা মুখ্যমন্ত্ৰীয়ে কি বুজিব দুখীয়াৰ প্ৰজাৰ যন্ত্ৰণা। যিমানেই যি নকক ৰজাই ৰাজ আতিথ্যতেই থাকিব। ৰজা জানো দুখীয়াৰ ভঙা প্ৰজাত থকাৰ অভ্যাস আছে? এনিশা কি এঘণ্টা উৱলি যোৱা প্ৰজা এটাত এঘণ্টা কটাব পাৰিবনে? বিজেপিৰ গাঁও চলো অভিযান চলি আছে। গাঁৱৰ ৰাইজৰ ইমানেই কুশল মংগল হৈছে যে মুখ্যমন্ত্ৰী মন্ত্ৰীসকল সকলোৱে গাঁৱত জাৰৰ নিশাৰ আমেজ লৈ কটোৱাৰ চিন্তা কৰিছে। বাৰু সেইখিনিলৈকে ভাল কথা, কিন্তু আমি আপোনালোকক এটা গৃহ দেখুৱাই আছো। সাধাৰণ গৃহসকলে ভুল হ'ব, এটা দুমহলীয়া অট্টালিকা। এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ বাসগৃহ হ'ব পাৰে নে? তাতকৈও ডাঙৰ কথা, অট্টালিকাটোৰ গৰাকী হৈছে এগৰাকী লোক নিৰ্মাণ বিভাগৰ অভিযন্তা। সকলো কথা খোলোচাকৈ কওক তাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰথমে লিখা এই ফেচবুক পোষ্টটোলৈ চাওক। তেওঁ লিখিছে, জাৰৰ নিশা উমাল আতিথ্যৰ মাজেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী শ্ৰী ভাস্কৰ শ্যাম গোহাঁইৰ বাসগৃহত কিছু ধুনীয়া সময় অতিবাহিত কৰোঁ। ৰজাপুখুৰী শ্যামগাঁওবাসীৰ সৈতে ভগাই লোৱা সময়খিনিত মোদী চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে হোৱা সুপৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা জনাৰো সুযোগ পালোঁ। এনে ইতিবাচক পৰিৱৰ্তনেৰে স্থানীয় সম্প্ৰদায়সমূহৰ জীৱন ধাৰণৰ মান উন্নত কৰাত সফল হোৱা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগন্তুক যাত্ৰাৰ বাবে ইয়া যে আশীৰ্বাদ হ'ব তাক আকৌ এবাৰ অনুধাৱন কৰিলোঁ। কিন্তু আমাৰ বিশেষ সূত্ৰই জনোৱা অনুসৰি ভাস্কৰ শ্যাম গোহাঁই লোক নিৰ্মাণ বিভাগৰ ইঞ্জিনিয়াৰ আৰু এটা পেট্ৰল পাম্পৰো মালিক হেনো। জানিব পৰা মতে মুখ্যমন্ত্ৰীয়ে নিশা কটোৱা ৰজাপুখুৰী শ্যামগাঁৱৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তিগৰাকীয়ে ভাস্কৰ শ্যাম গোহাঁই। পৰিয়ালৰ কোনোবা এগৰাকী হেনো চিকিৎসকো। কি আচৰিত, ইমান হাই প্ৰফাইল হিতাধিকাৰী পেছাত অভিযন্তা হৈও তেওঁ PMAYৰ গৃহ লাভ কৰিবলৈ সক্ষম হ'ল। অৱশ্যে কোনোবাই ভুলটো শুধৰাই দিয়াত সম্বিত ঘূৰাই পাই পোষ্টটো এডিট কৰিলে মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টত। নিজে কি গৃহত আছিল তাকো নাজানে নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে? এটা
এটা কথা স্পষ্ট, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো ধৰণৰ PMAY আঁচনিৰ অধীনত লাভ কৰা গৃহত নিশাটো কটোৱা নাছিল। হয়তো মুখ্যমন্ত্ৰীয়ে কটাব পৰাকৈ PMAYৰ বাসগৃহটো উপযুক্ত নহয়। গতিকে ৰাজ আতিথ্যৰে অট্টালিকাতেই জাৰৰ উমাল নিশাটো কটালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰশ্ন হৈছে, এনে ৰাজ আতিথ্যৰ মাজত নিশাটো কটালে প্ৰকৃততে দুখীয়াৰ বগা বজাৰ দুখ, মৰ্ম বেদনা বা ঠাণ্ডাত কঁপি কঁপি কটোৱা কষ্টকৰ নিশাৰ কথা অনুভৱ কৰিব পাৰিবনে? এনেদৰে হাই প্ৰফাইল ব্যক্তিৰ গৃহত নিশাটো কটালে দৰিদ্ৰ লোকে তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা মুখ্যমন্ত্ৰীৰ আগত খুলি ক'বলৈ সুযোগ পাবনে? মুখ্যমন্ত্ৰী যাব বুলিয়েই চূণ তেল সানি একে নিশাৰ ভিতৰত লাচিতে গড় নিৰ্মাণ কৰাৰ দৰে চিকমিকিয়া কৰি তোলা হ'ল ৰজাপুখুৰী শ্যাম গাঁও। অৰ্থাৎ মুখ্যমন্ত্ৰীক দেখুওৱা নহ'ল সৰুপথাৰ সমষ্টিৰ গাঁও অঞ্চলৰ প্ৰকৃত ছবিখন বা দৰিদ্ৰ লোকৰ দুখ দুৰ্দশাসমূহ। এতিয়া আমি মুখ্যমন্ত্ৰীক দেখুৱাম দৰিদ্ৰতাৰ